कर'ना दावहारु रुंसारि राजेश नार्जारिनिसिम गिबि मन्थ्रि सर्बानन्द सन'वाला दाहालाय दैथायहरदों। कर'ना भाइरास कभिड-19नि दावहायाव अबथिरै जिउ खोमानांनाय क'क्राझार सहरनि खोला फारसे 5 किल'मिटार जानथायाव थानाय गेन्द्राबिल बेलगुरि गामिनि थागिबि 9थि बेटेलियन आसाम पुलिसनि जवान रुंसारि राजेश नार्जारिनिसिम आसामनि गिबि मन्थ्रि सर्बानन्द सन'वाला गोथौवै दुखु मोननाय फोरमायनायजों लोगोसे दाहालाय दैथायहरदों। आसाम पुलिसनि जवान रुंसारि राजेश नार्जारिनिसिम गिबि मन्थ्रि सर्बानन्द सन'वाला क'क्राझार जिल्ला खुंथायनि गेजेरजों दैथायहरनाय दाहालायखौ मंगलबारनि बेलासियाव गथायो क'क्राझार खोन्दो जौगाखां मावख'नि अफिसार दिपन बर्मनआ। नवम असम आरक्षी बेटेलियन जवान राजेश नार्जारीर परलोक प्राप्तिर बातरिये मुख मर्माहत करिছে। তেখেতৰ বিয়োগে পৰিয়াল আত্মীয় স্বজন সহকৰ্মী আৰু শুভাকাংক্ষীসকলৰ মাজত গভীৰ শোকৰ ছাঁ পেলাইছে। ময়ো তেওঁলোকৰ দুখৰ সমভাগী হোৱাৰ লগতে এক শোকৰ সমমৰ্মিতা প্ৰকাশ কৰিছোঁ। জীৱনকালত একান্ত নিষ্ঠা আৰু ঐকান্তিক প্ৰয়াত এইগৰাকী আৰক্ষী জোৱানে কোভিড-19ৰ বিৰুদ্ধে চলোৱা যুদ্ধখনত সন্মুখৰ পৰা কৰ্তব্য পালন কৰি অতি নিষ্ঠাৰে আৰু দায়বদ্ধতাৰ পৰিচয় দাঙি ধৰিছে। জনসাধাৰণৰ কৰোনা সংক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ নিষ্ঠাৰে কৰ্তব্য পালন কৰোঁতে কোভিড-19ৰ সংক্ৰমণৰ ফলত মৃত্যুত সাৱটি ল'বলগীয়া হোৱাটো অতিশয় দুখজনক। মানৱীয় অনুভূতিৰে জনসেৱা উৎকৃষ্ট নিদৰ্শন দেখুৱাই থৈ যোৱা প্ৰয়াত ৰাজেশ নাৰ্জাৰী কৰ্তব্য নিষ্ঠাই আৰক্ষীক ধৰি সকলো কৰোনা যুদ্ধৰ শক্তি আৰু সাহস আৰু প্ৰেৰণা যোগাব। ৰাজেশ নাৰ্জাৰী এই ত্যাগ কৰোনাৰ বিৰুদ্ধে যুঁজখনত অধিক শক্তিশালী অংশগ্ৰহণ কৰিবলৈ সকলো অনুপ্ৰেৰিত কৰিব। নৱম অসম আৰক্ষী বেটেলিয়নৰ এইগৰাকী অক্লান্ত সেৱক বিহতে আমাৰ সমাজ জীৱনৰ বাবে অতি পূৰণীয় ক্ষতি। মই প্ৰয়াত ৰাজেশ নাৰ্জাৰী বিদেহী আত্মাৰ চিৰশান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আমাৰ CM ছাৰৰ বহুত দুখ পাইছে, আমিও দুখ পাইছোঁ। যি হওক আমি তেখেতে নিষ্ঠাৰে কাম কৰিছে, তেখেতৰ আত্মাৰ সদ্গতি হওক আৰু আপোনালোকৰ সকলোৰে মংগল কামনা কৰি CM ছাৰৰ বাৰ্তাটো আপুনিও ধৰক মা হিচাপে। कभिड-19नि दावहारु जोहोलाव आसाम पुलिसनि जवान रुंसारि राजेश नार्जारिया गुवाहाटी GMCH हस्पिटालाव थांनाय रबिबाराव हरखाबै जिउ गोमानायखौ नखरनि सुबुंफोरजों लोगोसे बाय बाहागि बिदा फंबाय आरो फिसाज्लाया गोथौवै दुखु मोननाय फोरमायो आरो बिथांनि जिउमाया सोरगोआव आलो गोजोन थानो जायगा मोनो बिनि थाखाय इसोरनाव आरज गाबो। बे समावनो क'क्राझार खोन्दो जौगाखां मावख'नि अफिसार दिपन बर्मनआ बुङोदि आसाम पुलिसनि जवान रुंसारि राजेश नार्जारिया कर'ना भाइरासजों जिउ गोमानांनाया जोबोद दुखुनांथाव। बिनि थाखाय ओनसोलनि थागिबि आइ आफा रायजो राजाफोरा राजेश नार्जारिनि नखराव जेब्लाबो हेफाजाब होलायनांगौ। कर'ना जादों साननानै राजेश नार्जारिनि नखरखौ गिनो नाङा होननानै सांग्रांथि होयो। এইটো এটা মৰ্মান্তিক ঘটনা। আমাৰ সন্মানীয় চিফ মিনিষ্টাৰ ছাৰে তেখেতৰ পৰিয়াললৈ এটা শোকবাৰ্তা শোকবাণী প্ৰেৰণ কৰিছে আৰু আমাৰ DC ছাৰৰ নিৰ্দেশ মৰ্মে মই আজি তেখেতৰ ফেমিলিৰ লগত লগ পালোঁ আৰু কথা বতৰা কৰিলোঁ আৰু ছাৰৰ আমাৰ চিফ মিনিষ্টাৰ ছাৰৰ যিটো শোকবাণী আছিল সেইটো মই পাঠ কৰি শুনালোঁ আৰু তেখেতৰ মানে ছাৰে যিটো মেছেজটো দিছে মেছেজটো কনভে কৰিব। বেয়া লাগিছে সঁচাকৈ তেখেতৰ পৰিয়ালৰ তেখেতৰ মাক দেখি বা তেখেতৰ পৰিয়ালবৰ্গক লগ পাই আৰু তেখেতৰ দাদাকৰ লগত কথা পাতি বহুত বেয়া লাগিল। তেখেতৰ দাদাও পুলিচতে চাকৰি কৰে আৰু এতিয়া বৰ্তমান ক'ভিডৰ ডিউটি কৰি আছে গম পালোঁ। আমাৰ ইয়াত কোকৰাঝাৰ ডিষ্ট্ৰিক্টতে মানে ডিউটি কৰি আছে। বেয়া লাগিছে সঁচাকৈ এটা মানে কৰোনা ৱাৰিয়ৰ আমি ক'ব লাগিব আৰু তেখেতে এটা আমাৰ কাৰণে এটা মানে বহুত দুখ লগা মুহূৰ্ত বুলি ক'ম আৰু নাই আমি এইটোৱে ক'ব বিচাৰোঁ আজি তেখেতৰ লগত কথা পাতি বতৰা পাতি আমি যিখিনি গম পালোঁ যে গাঁৱৰ মানুহবিলাক অকণমানি ভয় কৰিছে বা তেখেতৰ মানে গাঁৱৰ মানুহবিলাক আগবাঢ়ি অহা নাই যেনেকুৱাকৈ আগবাঢ়ি আহিব লাগিছিল। তেখেতে ভয় খাইছে যে কি জানি ইহঁতৰ ঘৰত গ'লে আমাৰ কৰোনা হ'ব নেকি। তো মই এটা কথা ক'ব বিচাৰোঁ যে তেখেতৰ লাষ্ট 1 মাহ হৈছে তেখেতে ইয়াত আহিছিল আৰু 1 মাহ আগত অহা মানুহজন
যোৱা 21 তাৰিখে ইয়াৰ পৰা গৈছে, আজি প্ৰায় 21 তাৰিখ, একমাহ হৈ গৈছে আৰু তেখেতৰ পৰিয়ালৰ কোনো চিমটমছ নাই। আমি আহি লগ কৰিছোঁ, লগতে ৰাতিপুৱা মেডিকেল টিমো আহিছিল। টিমে আহি কোনো ধৰণৰ একো অসুবিধা পোৱা নাই বা একো মানে চিমটমেটিক বা তেখেতৰ গাত একো এনেকুৱা একো পোৱা নাই আৰু তেখেতে চব নৰ্মালে আছে। আমিও কথা পাতি আহিলোঁ। তো মই ভাবোঁ এইটো ক্ষেত্ৰত গাঁৱৰ মানুহ ভয় কৰাৰ ইমান কাৰণ নাই, যিহেতু ডেড বডিও ইয়াত অহা নাই, গুৱাহাটীতে কাৰ্য সম্পন্ন হৈছে। চ' গাঁৱৰ মানুহবিলাক এনেকুৱা ভুল ধাৰণা হ'ব নালাগে, কাৰণ তেখেতসকল এটা কৰোণা ৱাৰিয়ৰ, তেখেতে আমাৰ দেশৰ কাৰণে, ৰাইজৰ কাৰণে আজি এটা কৰোণা মৃত্যুৰ মুখত পৰিব লগা হৈছে। চ' আমি সকলোৱে তেখেতৰ মানে লগত থাকিব লাগে এইটো বেয়া মানে এই সময়তো, আৰু সকলোৱে মিলি জুলি আমি এই কৰোণাটোক ফাইট কৰিব লাগে।